নমস্কাৰ বন্ধুসকল, আকৌ এটা ৰহস্যময় ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, মানুহ এজন মৰাৰ পাছত যেতিয়া তেওঁ মৃত শৰীৰটো দফন কৰা হয়, তাৰ পাছত মানুহজন জি উঠিব পাৰে জানো? এইটো সম্ভৱ নেকি? ভুলবশতঃ জি থকা মানুহ এজনক মৰা বুলি ভাবি দফন কৰা হয় নেকি? আদি ৰহস্যময় সঁচা ঘটনা এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বন্ধুসকল, এনেকুৱা বহুতো ঘটনা আছে যিবোৰৰ মৃতদেহক দফন কৰাৰ পাছত জীৱিত বুলি উদ্ধাৰ কৰা হৈছে। এইটো পাৰ্ট 1 ভিডিঅ'হে, য'ত এটা কাহিনীৰ বিষয়ে ক'ম। যদি পাৰ্ট 2 ভিডিঅ' চাব বিচাৰে তেনেহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰ আগতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ল'ব। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে কোনো ধৰণৰ অন্ধবিশ্বাস জন্মাবলৈ দিয়া হোৱা নাই। দৰ্শকসকলে নিজৰ চিন্তাধাৰাই চালি জাৰি চাই যাতে। তেতিয়া 1889 চনত অক্টিভা স্মিথ হেটচাৰ নামৰ এজনী ছোৱালীয়ে আমেৰিকাৰ কেণ্টাৰ্টিকা চহৰখনৰ এজন ধনী যুৱক জেমছ হিছৰ লগত বিয়াত বহিছিল। বিয়াৰ কেইবছৰমানৰ পাছত দম্পতীহালৰ এটা পুত্ৰ সন্তান জন্ম হয়। মহিলাগৰাকীয়ে অতি মৰমেৰে তেওঁৰ নাম জেক ৰাখিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ কেইমাহমানৰ পাছতেই তেওঁৰ পুত্ৰ জেকফৰ মৃত্যুবৰণ ঘটে। নিজৰ নৱজাত সন্তানক হেৰুৱাই অক্টিভিয়া স্মিথে গভীৰ ডিপ্ৰেশ্যনত সোমাই পৰে। ডিপ্ৰেশ্যন আৰু চিন্তাত পৰি পৰি অক্টিভিয়া লাহে লাহে দুৰ্বল হৈ কোমাত পৰে। বহুতো ডক্তৰৰ প্ৰচেষ্টাৰ ফলতো অক্টিভিয়াৰ কোনো ধৰণৰ সালসলনি ঘটাব নোৱাৰিলে। অৱশেষত পুত্ৰ মৃত্যু হোৱা ছমাহৰ পাছত 1891 চনত অক্টিভিয়াৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ পাছত তেওঁৰ হাজবেণ্ড জেমছে নিয়ম নীতিৰ মাজেৰে নিজৰ পত্নীক দফন কৰে। কিন্তু অক্টিভিয়াক দফন কৰা কেইদিনমানৰ পাছতেই সেইখন চহৰৰ বেলেগ হস্পিটেলতো অক্টিভিয়াৰ নিচিনাকৈ বেলেগ ৰোগীসকলো কোমাত পৰে। কিন্তু অলপ দিন কোমাত থকাৰ পাছত আচৰিতভাৱে তেওঁলোক পুনৰ সুস্থ হৈ উঠে। চিকিৎসকসকলে পৰীক্ষা নিৰীক্ষা কৰি পায় যে এইটো এটা স্লিপিং ছিকনেছ মানে নিদ্ৰা ৰোগ হয়, যিটো বেমাৰ এটা মাখিয়ে কামোৰাৰ ফলত সৃষ্টি হয়। সেয়েহে অলপ দিন কোমাত থকাৰ পাছত পুনৰ সুস্থ হৈ উঠে। যেতিয়া এই খবৰটো জেমছে পালে তেতিয়া তেওঁৰ মনলৈ এটাই ধাৰণা আহিল যে তেওঁৰ পত্নীকো সম্ভৱতঃ এইটো মাখিয়ে কামুৰিছিল আৰু তেওঁ মৃত বুলি ভাবি ভুলতে দফন কৰিলে। সেয়েহে জেমছে অতি সোনকালে অক্টিভিয়াৰ কবৰটো খান্দি উলিয়ায়। কিন্তু যেতিয়াই টাবুটটো খোলা হয় তাত থকা সকলো মানুহ আচৰিত হৈ উঠে, কিয়নো জেমছৰ মনলৈ ঠিক মনোভাৱ আহিছিল। অক্টিভিয়াৰ ইতিমধ্যে মৃত্যু ঘটিছিল, কিন্তু তেওঁৰ মৃতদেহটো এনেকুৱাকৈ ফ্ৰীজ হৈছিল যেন তেওঁ নিজক বচাবলৈ বহুতো চেষ্টা কৰিছিল। টাবুটটোৰ দৰ্জাত নখৰ চিন আৰু তেজৰ দাগ আছিল, আৰু অক্টিভিয়াৰ হাতৰ আঙুলি আদিত গভীৰ আঘাতৰ চিন আছিল। সম্ভৱতঃ যেতিয়া অক্টিভিয়াৰ হুঁচ আহিছিল তেতিয়া তেওঁ টাবুটৰ দৰ্জা খুলিবলৈ চেষ্টা কৰিছিল, সেইবাবে হাত আৰু নখত আঘাতৰ চিন আছিল। কিন্তু তেওঁৰ এই প্ৰচেষ্টা সফল নহৈ মৃত্যুবৰণ ঘটে। বন্ধুসকল, আজিলৈ ইমানেই। পাৰ্ট 2 ভিডিঅ'টো পাবলৈ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।